আপোনালোকক স্বাগতম জনাইছো পাৰ্ট 3 আৰু পাৰ্ট 3 ত আমি আজি শিকিম 6 ঋতু 12 মাহ আৰু 7 বাৰ তো আহক বিনা দেৰি এতিয়া পাৰ্ট 3 টোক আমি আৰম্ভ কৰো আমি সকলোৱে জানো 7 দিনে এক সপ্তাহ সপ্তাহটোৰ প্ৰতিটো দিনকে একোটা বাৰৰ নামৰে নামাকৰণ কৰে সেইবোৰ হৈছে সোমবাৰ মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ আৰু দেওবাৰ আমাৰ অসমত দেওবাৰে বিদ্যালয় আৰু আন শিক্ষা অনুষ্ঠানবোৰ বন্ধ দিয়াৰ নিয়ম ইংৰাজী দৰে অসমীয়া বছৰটো 12 মাহে এবছৰ এই মাহবোৰ হ'ল বহাগ জেঠ আহাৰ শাওণ ভাদ আহিন কাতি আঘোণ পুহ মাঘ ফাগুন আৰু চ'ত বহাগ মাহত অসমীয়া নতুন বছৰৰ আৰম্ভণি হয় সকলো লোকে উলহ মালহেৰে ৰঙালী বিহু পালন কৰে লাহে লাহে গৰম পৰে জেঠ আহাৰ মাহত ৰ'দ বৰ চোকা বাৰীত আম কঁঠাল আদি ফলমূলবোৰ পকিবলৈ লয় শাওণ ভাদ মাহত বৰষুণ বেছি হয় নৈ খাল বিল আদি পানীৰে উপচি পৰে আহিন কাতি মাহত বতৰ ফৰকাল হয় অসমীয়া ৰাইজে কাতি মাহত কঙালী বিহু পালন কৰে পাথৰত আৰু তুলসীৰ তলত চাকি জ্বলায় আঘোণ পুহ মাহত শীত পৰে সকলোৱে ধান চপাই সাজু হয় তাৰপিছত আৰু এটা পাত বিলো তাৰপিছত মাঘ মাহত ভোগালী বিহু সকলোৰে ঘৰ জা জলপান পিঠা লাড়ুৰে উভৈনদী হৈ থাকে ওচৰ চুবুৰীয়াই সকলোৱে মিলি ভোজ ভাত খায় তাৰ পাছতেও ফাগুন আৰু চ'ত মাহত ঠাণ্ডা কমে বতাহ বলে গছত পুৰণি পাত সৰি কুঁহিপাত ওলায় বছৰটো শেষ হয় নতুন বছৰৰ আৰম্ভণি হয় প্ৰাকৃতিক পৰিৱৰ্তন জলবায়ু আৰু গুণ অনুসৰি বছৰটো 6টা ভাগত ভাগ কৰা হৈছে এই ভাগবোৰ ঋতু বোলে অসম ঋতু 6 প্ৰকাৰৰ গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত আৰু বসন্ত জেঠ আহাৰত গ্ৰীষ্মকাল হয় শাওণ ভাদত বৰ্ষা আহিন কাতিত শৰৎ আঘোণ আৰু পুহ মাহত হেমন্ত মাঘ আৰু ফাগুনত শীত আৰু চ'ত আৰু বহাগত বসন্ত আৰু আপোনালোকে এই ভিডিঅ'টো ভাল পালে যদি লাইক কৰিব সাবস্ক্ৰাইব কৰা যদি সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকক আজি জানুৱাৰী 1 তাৰিখ আপোনালোক সবকে নতুন বছৰে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আকৌ আমি লগ পাম পাৰ্ট 4 ত এতিয়া পাৰ্ট 4 ত আমি জানিম গান্ধীজীৰ বিষয়ে তো আহক আমি পাৰ্ট 4 টো লগ পাম আকৌ